মানুহৰ লগতে ঘৰুৱা কুকুৰা গৰু ছাগলী থাকিবলৈ জেগা নাইকিয়া হৈ গৈছে। চব পানী পৰি কুকুৰা পোৱালিকেইটা কেনেকুৱা অৱস্থা হৈ গ'ল। বহুত এক দুখ লগা ছবি দেখিবলৈ পোৱা গৈছে। হঠাতে নাজানো ক'ৰ পৰা এজাক বৰষুণ আহি গ'ল, বতাহ ধুমুহা, গোটেই নাওৰা ভাঙি গ'ল, গোটেই ভিতৰত পানী সোমাই গ'ল। কি হ'ব এনেকুৱা অৱস্থা মানুহৰ, গোটেই ঘৰৰ ভিতৰত পাকঘৰত পানী সোমাই গ'ল। ভিডিঅ' বেগ দিয়া যথেষ্ট মোৰ পলম হৈছে, গা ভাল নাছিলে। 20 তাৰিখে ঘৰলৈ গৈ আছিলোঁ ঈদ বুলি, কিন্তু এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ। এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ম বুলি ভবা নাছিলোঁ। গোটেই অসম জুৰি এনেকুৱা হৈছে, কাৰোবাৰ ঘৰ থাকিবলৈ জেগা নাইকিয়া হৈ গৈছে, বহুতো কষ্ট হৈছে মানুহবিলাকৰ। তো ভিডিঅ'ভাগ আপোনালোকে আগবঢ়াই দিছোঁ, আৰু ক'ত ক'ত এনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। অতি বৰ দুখ লগা দৃশ্য দেখা পালোঁ। ধান তিতি শেষ চব। ৰাতি কাম লগাবলগীয়া হৈছে। ঈদ নহয় এখন বি ক'ৰবাত টিং ক'ৰবাত পাইছে, টিং বিচাৰিব লাগিব দেখিছোঁ। কাৰোবাৰ টিং নি ক'ৰবাত উৰাই দিছে, দুখৰ কথা আৰু কি হ'ব এই জীৱন। ঘৰ ভাঙি অৱস্থা শেষ, বতাহ ক'ৰবাত টিং ক'ৰবাত পেলাই দিলে, হাওলাই পেলাই দিলে। টিং ক'ত আছে কি অৱস্থা। পৰহিলে ঈদ বিষ হৈছে মানুহৰ। নাই ঘৰৰ মুঠেদি তৰা দেখি পাই বুলি যে বিজুলী দেখি পাই চাওঁ চফা দেখোন মুহূৰ্তে পেলাব। এইটো ঘৰত এখন হাওলাই লৈ গুচিয়ে গ'ল। তাৰ টিং ক'ত পৰিছে ঠিক নাই দেই। প্ৰকৃতিয়ে যেতিয়া উপদ্ৰৱ কৰে কাকো বাচি নাৰাখোঁ।